নমস্কাৰ এই মুহূৰ্তত জনাইছো 2022 বৰ্ষৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে 2022 বৰ্ষত মেট্ৰিক পৰীক্ষাৰ উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ফাইনেল পৰীক্ষা দিব সেইসকলৰ বাবে এই খবৰটো অত্যন্তই প্ৰয়োজনীয় মাজত মাত্ৰ দুটা দিন বাকি আছে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ফাইনেল পৰীক্ষা হ'বলৈ তাৰ মাজতে একাংশ ছাত্ৰ-ছাত্ৰীয়ে #নিতুমণি শইকীয়ালৈ পঠিয়াইছে একাংশ টুইটাৰৰ হেশটেগ তাৰ পিছতে নিতুমণি শইকীয়াৰ এক গুৰুত্বপূৰ্ণ টুইট কৈছে একাংশ হাই সেকেন্ডাৰী আৰু মেট্ৰিকৰ ছাত্ৰ-ছাত্ৰীয়ে অবিৰতভাৱে মোক টুইটাৰত টেগ কৰি আছে তেওঁলোকৰ অনুৰোধ মই বিষয়টো কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ কৰিব লাগে আৰু তেওঁলোকৰ দাবী এটাই পাঠ্যক্ৰম হ্ৰাস কৰি আৰু কিছুদিন হ'লেও পৰীক্ষাটো পিছুৱাই দিব লাগে তেওঁলোকৰ অনুৰোধ আজি বিষয়টোৰ গুৰুত্ব লৈ চাই সন্ধিয়া 7:45 বজাত আজিৰ বিষয়ে অভিমত আৰম্ভ কৰিব নিতুমণি শইকীয়া যোৱাকালি এইটো টুইট দিছিল নিতুমণি শইকীয়া আৰু কিছুমানে কমেণ্টত কৈছিল মাজত মাত্ৰ দুটা দিন বাকি আছে পৰীক্ষাৰ আপুনি আজিহে বিষয়টো দৃষ্টিগোচৰ কৰিছে নেকি এনেকৈ কিছুমানৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰশ্ন কৰিছে আৰু বহুতো ছাত্ৰ-ছাত্ৰীয়ে বহু ধৰণৰ প্ৰশ্ন কৰিছে ইয়াত কৈছে যোৱা বছৰ পাঠদান ভালদৰে নোহোৱাৰ বাবে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ কোৰ্সটো ভালদৰে বুজি নাপালো আৰু এইবাৰ দ্বিতীয় বৰ্ষ 2 মাহ ক্লাছ কৰি সিলেবাস শেষ নোহোৱাকৈ পৰীক্ষা পাতিব ওলাইছে আৰু ক্লাছ 3 মাহ হোৱা বুলি কৈছে যদিও বন্ধবিলাক হিচাপ কৰিলে 2 মাহ 10 দিন মানহে অফলাইন ক্লাছ হৈছে এনেকৈ কমেন্ট বিলাক কৰিছে আজি ইয়াত কৈছে যে আজি স্যাৰ প্লিজ আমাৰ সিলেবাস ৰিডিউচৰ বিষয়ে অলপ কথাবোৰ তেওঁলোকৰ লগত আলোচনা কৰিব এনেধৰণে বহু ধৰণৰ মন্তব্যসমূহ দিছে কমেণ্টত ইয়াত কিছুমানে কমেণ্টত কৈছে যে যোৱা বছৰ 70% পাঠ্যক্ৰমেৰে 11 মেৰ পৰা হাই সেকেন্ডাৰী ফাইনেল অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰা হৈছিল কিন্তু এই বছৰ 100% পাঠ্যক্ৰমেৰে 15 মাৰ্চৰ পৰা পৰীক্ষা কৈছে 15 ডিসেম্বৰ পৰা 4 ডিসেম্বৰলৈকে প্ৰি ফাইনেল এই সময়ছোৱাত কোনো ক্লাছ হোৱা নাছিল আমি হোৱা সকলো সময়ৰ লগত যোৱা বছৰৰ সময়ৰ তুলনা হয় জানো এনেকুৱা বহু ধৰণৰ কমেণ্ট কৰিছে আৰু যেটো একাংশ ছাত্ৰ-ছাত্ৰীয়ে নিতুমণি শইকীয়াক হেশটেগ কৰি বহুতে অবিৰতভাৱে টেগ কৰিছিল সেইসকলৰ ৰিপ্লাই দিছে নিতুমণি শইকীয়া যোৱাকালি